নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে দেখিছিলে আমি দুদিন লগৰবিলাক লগ হৈ বিহু মাৰিছিলোঁ আৰু আজি আমাৰ বিহু শেষ। গতিকে আমি বিহু ক'ত সামৰিলোঁ, ক'ত কি খালোঁ আৰু থাকি যোৱা পইচাৰে আমি কি কৰিলোঁ সকলোবিলাক দেখুৱাই থাকিম। শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ব'লক আমাৰ আজি বিহু সামৰণি অনুষ্ঠানলৈ আগবাঢ়ি যাওঁ। আপোনালোকে দেখিছিলে আমি দুদিন বিহু মাৰিছিলোঁ ধুনীয়াকৈ। আমি পূৰা ফূৰ্তি কৰিছিলোঁ বিহু বুলি। মোৰ লগত আছে বিকাশজ্যোতি শইকীয়া, ৰূপম কলিতা। আমি আজি বিহু উৰুৱাম, তাকে খানাটো আছে, খানা ৰেডি হৈ আছে। এইফালে দুজন লাগি আছে পূৰা কাৰিকৰ। এজন আপোনালোকে যোগাযোগ কৰিব পাৰে, তেওঁলোকে সৰু সুৰা ধৰক অন্নপ্ৰসন্ন, তুলনি বিয়া এইবিলাকতহে তেওঁলোকে সাধাৰণতে কৰে, মানে সৰু সুৰাবিলাক মানে বেছি বহলীয়া কামবিলাক কৰিব নোৱাৰে তেওঁলোকে। গতিকে যোগাযোগ কৰিব, কণ্টেক্ট নাম্বাৰটো দি দিব পাৰে আপোনালোকে। ৰূপম বাহেক আছে, নমস্কাৰ। ৰূপম বাহেক, আমাৰ বিহুৱতীসকলো আছে, দেখি আছে এয়া বিহুৱতীসকল। আৰু এইফালে বেচেৰাটো অথনিৰ কাম কৰি আছে দেই। এই তিনিটাই অকল মোবাইল চাইছে আৰু খাইছে, কষ্ট কৰিছে এইগৰাকী দেই, একদম বহুত কাম কৰিছে। আমাৰ ৰান্ধনীয়ে কিন্তু কেৱল ৰান্ধিবই নাজানে, বঢ়িয়া গান গাবও জানে। চাই থাকক শেষলৈকে, মনে মনে ভিডিঅ' কৰি আছো। ৰান্ধনীসকল ভাল ৰান্ধিবই নহয়, ধুনীয়া গান গাবও জানে দেই ৰাইজ। নাচিবও জানে। নাচটো পিছত দেখাম ন, আমি যেতিয়া বিহু উৰাম তেতিয়া নাচটো আপোনালোকক দেখাই দিম। ভাত হোৱালৈকে আমাৰ বিহু নাচনীসকলে অকণমান এনজয় কৰি আছিলে, তাকে দেখুৱাইছো। ৰাইজসকল চাই থাকক। এয়া আমাৰ দেখি আছে ৰান্ধনীয়ে মাংস বনাই আছে। মাংসটো টেষ্টি হৈছে নে বাৰু? তামাম টেষ্টি হৈছে মাংসটো। এইজনলৈ মন কৰক, মাংস হোৱাই নাই, টেষ্ট কৰিবলৈ লাগিলেই। বিহু উৰুৱাবলৈ ওলাইছো। কোন আছে আমাৰ লগত? এয়া আমাৰ নাচনী চাই দিয়ক এবাৰ। নাচনী লাজ কৰিয়া। নাম কি? নাম্বাৰটো হৈছে 98 আমাৰ নামটো কিয় প্ৰফেচনেল বিহু দল হ'ল কৈ দিয়ে ভাল হয়। এনেকৈ ৰাংঢালী গ্ৰুপ, প্ৰফেচনেল গ্ৰুপ। আমাৰ গ্ৰুপটোৰ নাম প্ৰফেচনেল বিহু দল। বিহুটো প্ৰফেচনেল নহয়, প্ৰফেচনেল। এই নাচনীসকলক দেখুৱাই দিছো, এই নাচনীসকল আমাৰ মুখ্য আকৰ্ষণ। এজন নমস্কাৰ দি দিয়ক। আৰু শ্ৰীমতী আহিছে, দেখি আছো। আৰু আমি কিমান দূৰ যাব লাগিব? অলপ দূৰ। পূজাৰী এজন আহিছে দেই, এজন পূজাৰী। আপোনালোকে দেখি আছে, আমি আহি এই আহঁতজোপাৰ তল পালোহি আৰু আমি এগছি চাকি জ্বলাই লৈছোঁ আৰু আজি আমাৰ এই বিহু সামৰণি অনুষ্ঠানটো আৰম্ভ কৰিম। চাই থাকক শেষলৈকে। এয়া আমি গামোচা বিহু উৰাবলৈ আহিছোঁ। এয়া গামোচা বান্ধি আছে এইযোৰা আহঁত গছ ন, আহঁত গছৰ তলত বিহু মাৰি আছে। আৰু এতিয়া আমাৰ বিহু সামৰণি অনুষ্ঠান আৰম্ভ হৈ গ'ল। চাই থাকক শেষলৈকে। ৰাইজসকলক এইখিনিতে এটা কথা কৈ থওঁ, আমাৰ কিন্তু নাচনীসকলৰ প্ৰেক্টিচ একেবাৰে নাই, তথাপিও ইমান বেয়া নচা নাই। কেনেকুৱা নাচিছে শেষলৈকে চাই থাকক। এতিয়া আহিল ল'ৰাৰ পাল। ল'ৰাসকলৰ প্ৰেক্টিচ নাই, তথাপিতো কেনেকুৱানো নাচিছে চাই থাকক শেষলৈকে।
এয়া আমাৰ বিহু আহি আহি একেবাৰে শেষৰ পৰ্যায়ত মানে আমি আহঁতজোপাৰ তলত আশীৰ্বাদ ল'লোঁ। বিহু সামৰিলোঁ, এতিয়া আমি আহিলোঁ খাবলৈ, মানে আকৌ জুৰিবা ঘৰ আহিলোঁ। জুৰিবাই বৰ টেষ্টিকৈ বনাই থৈছে। আহকচোন কি কি বনাইছে, কেনেকৈ খাইছোঁ চাওঁ। দেখিছে আমাৰ চবৰে খাই হৈ গ'ল, ঠিক আছে। মই চবকে দেখুৱাই দিছোঁ, এয়া চব চবৰে হৈ গ'ল খাই, চবৰে হৈ গ'ল খাই, হ'ল খাই হৈ গ'ল, কিন্তু এজনৰ খাই হোৱাই নাই। আমি আপোনালোকৰ যদি প্ৰমাণ লাগে এয়া চাওক, আমি দেখুৱাই আছোঁ এইজন চাওঁ ৰূপম আঁতৰি দিয়া, এয়া চাওঁ অঁ ওপৰলৈ চাই দিয়ক দাদা, ওপৰলৈ চাই দিয়ক। এয়া চৰিয়াত খাইছে, কেইটা চৰিয়া দেখিছে নহয়, দেখিছে? হয়, আপোনালোকে এতিয়ালৈকে দেখিলে আমি বিহু মাৰিলোঁ, ভোজ খালোঁ, উৰুৱালোঁ বা বৰগছৰ তলত গৈ সকলো দেখুৱাইছিলোঁ। এতিয়া আমি পইচাটো কি কৰিম আমি সেইটো ক'ম। পইচাটো কি কৰিম আমি এতিয়া? আমি শিশুগৃহত দিমগে এতিয়া পইচাখিনি আমি শিশুগৃহত গৈ পেলাই শিশুগৃহত দি দিমগে এতিয়া দিমগে, বহী কলম তেনেকুৱা ধৰণৰ যিখিনি পাৰোঁ আমি সামৰ্থ্য অনুযায়ী বস্তু সেইখিনি তেওঁলোকক উপহাৰ দিমগে। আপোনালোকক দেখুৱাইছোঁ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। যাবলৈ এয়া আমাৰ বিহুৱাসকল আহি আছে, আমি ওলাইছোঁ যাবলৈ, বিহুৱাসকল আহি আছে, এয়া দেখিছে আপোনালোকে। উপস্থিত হৈছোহি, দেখুৱাই আছোঁ সকলোকে। ইয়াত নাচনী ৰেডি হৈ আছে, নাচনী ৰেডি হৈ আছে। কেনেকুৱা গৈছে বাইদেউ? বঢ়িয়া গৈছে, এই বঢ়িয়া। তেতিয়া বাকীসকলে আগতীয়াকৈ আহি বহি আছেহি, বহিহে আছে। ইয়াত মিঠাই, ইয়াত আছে মিঠাই, এইবোৰ কি আছে? কি আছে ইয়াত? ইয়াত আছে কালাৰ পেঞ্চিল আছে, পেঞ্চিল আছে, ৰাবাৰ আছে, ড্ৰয়িং বুক আছে। এয়া নাচনী ৰেডি, এইফালে নাচনী কত পলালে, নাচনী লাজ কৰিয়া। আমি আহি এই শিশু আশ্ৰমত উপস্থিত হৈছি। বিকাশ, এয়া বিকাশ দাৱাত ধুনীয়া ৰেডি। তোমালোক আহা এয়া শিশু আশ্ৰমৰ শিশুসকল, কি খবৰ? ভাল। বিহু কেনেকুৱা গ'ল? চবকে বিহু শুভেচ্ছা দিয়া চবকে। বঢ়িয়া, নাচনী ৰেডি, চাওঁ নাচনী। নাচনী বৰ ধুনীয়া দেই। গান গাব লাগিব, গাবা নে গান? বিহু শুভেচ্ছা দিয়া, বিহু শুভেচ্ছা দিয়া চবকে, বিহু শুভেচ্ছা, ৰাইজক বিহু শুভেচ্ছা দিয়া। বঢ়িয়া। ৰাইজসকল, আপোনালোকে আৰম্ভণিৰ পৰা দেখি আছে আমি কিদৰে বিহু সামৰিলোঁ, ক'ত গৈ সামৰিলোঁ, আৰু ক'ত কিদৰে বনালোঁ, আৰু ক'ত কিদৰে ভোজ খালোঁ, কেনেকৈ খালোঁ, সকলোবোৰ দেখি আছে। আৰু আমি থাকি যোৱা পইচাখিনি ক'ত দিবলৈ আহিছোঁ সেয়াও দেখিলে, আৰু কি কি দিলোঁ, তাত কি কৰিলোঁ, সকলোবিলাক চাই থাকক শেষলৈকে। এটা সব লাইন পাতি এজনকে আপোনালোকে সব লাইন পাতা। লাইন পাতাটো হৈছে নে নাই হোৱা? তোমালোকৰ লাইন পাতা। এতিয়া আমি শিশু আশ্ৰমখনত দিবলৈ যিবিলাক বস্তু আনিছিলোঁ, মানে ড্ৰয়িং বুকছ আনিছিলোঁ, কালাৰ পেঞ্চিল আনিছিলোঁ, সেইবিলাক তেওঁলোকৰ মাজত বিতৰণ কৰি দিলোঁ। তোমাৰ নমস্কাৰ, মোৰ নাম অংকুৰজ্যোতি গগৈ। অংকুৰজ্যোতি গগৈ, এইটো কি দিলে? কোনে দিলে? দাদাহঁতে দিলে হয়নে? অঁ আচ্ছা, এইটো ছবি আঁকিব লাগিব হয়নে? আমি ছবি আঁকা পামহি নে ইয়াত? আমি ছবি চাবলৈ আহিম দেই। ছবি ক'ব লাগিব, ছবি আঁকিবা নে? আঁকিবা? আমি কেতিয়া আহিম চাবলৈ? আমি ছবি চাবলৈ কেতিয়া আহিম?
দেওবাৰে ঠিক আছে আমি ইয়াত ছবি চাবলৈ কিবা আহিম ঠিক আছে শেষত তেওঁলোকে সেৱা কৰিলে আৰু আমিও তেওঁলোকৰ লগত ফটো উঠিলোঁ আৰু খুব ভাল লাগিল সঁচাকৈ বিহুটো এইবাৰ উদযাপন কৰি সাংঘাতিক ভাল লাগিল হাই ফ্ৰেণ্ডছ আপোনালোকে দেখিলে আমি বিহু সামৰিলোঁ বিহুৰ পইচা আমি ভোজো খালোঁ আৰু যিখিনি বাচি গ'ল সেই পইচাটো আমি কি কৰিলোঁ দেখিলে আপোনালোকে গতিকে যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব লগতে হুপুকা হুপুকো আপোনালোকে ছাপোৰ্ট কৰি দিয়ক হুপুকা হুপুকৰ নতুন ভিডিঅ' অতি শীঘ্ৰে আহি আছে ধন্যবাদ